মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আনিলোঁ গোৱালপাৰা জিলাৰ প্ৰি বৰ্ড এক্সাম 2025ৰ গণিত বিষয়ৰ প্ৰশ্ন কাকত সমাধানৰ পাৰ্ট 3। চ' ব'লা আমি আৰম্ভ কৰোঁ। চ' 21 নম্বৰ কুৱেশ্যন, পাৰ্ট 3ত প্ৰথম কুৱেশ্যনটো হৈছে 21 নম্বৰ। কৈছে এটা বেলুনৰ বক্ৰপৃষ্ঠৰ কালি 220 চেণ্টিমিটাৰ স্কুৱেৰ আৰু পৰিধি হ'ল 220 চেণ্টিমিটাৰ। বেলুনটোৰ উচ্চতা হ'ব। চ' বেলুন এটা আগত আমি আঁকি লওঁ, তাৰপিছত প্ৰশ্নটো ইজিলি বুজি পোৱা যাব। চ' এনেকুৱাকৈ এটা বেলুন ধুনীয়াকৈ আঁকি ল'লে হ'ব। চ' বেলুনটো আমি আঁকি লওঁ আগত। এইটো এটা এনেকুৱা এটা বেলুন আছে, চাপোজ ধৰি লোৱা। এই বেলুনটোৰ কৈছে বক্ৰপৃষ্ঠ। বক্ৰপৃষ্ঠ কোনখিনি? বক্ৰপৃষ্ঠ হৈছে তোমাৰ এই ৰাউণ্ড যোনটো, এই পিঠিবিলাক ৰাউণ্ড পিঠি, তাৰমানে এনেকুৱা যে পাইপৰ নিচিনা থাকে বেলুনটো, তাৰ চাৰিওফালৰ পিঠিটো যেনেকুৱা পেণ্ট কলমটো আছে, ইয়াৰ এই ৰাউণ্ডৰ মাপটো এইটোতো তোমাৰ বেলুনৰ নিচিনাই আছে। ইয়াৰ এই মাপটো মানে ইয়াৰ কালিখিনি হ'ল তোমাৰ বক্ৰপৃষ্ঠৰ কালি, আৰু ইয়াৰ পৰিধি হ'ল তোমাৰ ইয়াৰ দুয়োখন মুখ, ঘূৰণীয়া মুখ, সেইটো হ'ল তোমাৰ এটা বৃত্ত, তাৰ পৰিধি বা যিকোনো ঠাইতে পৰিধিটো মেজাৰ কৰিব পাৰি। একদম এনেকুৱা চকাৰ নিচিনা যিটো মেজাৰমেণ্ট হ'ব বাউণ্ডাৰীটো, সেইটো হ'ল পৰিধি। সেইটো দিয়া আছে 220 চেণ্টিমিটাৰ। চ' বক্ৰপৃষ্ঠকালি হ'ল 220 চেণ্টিমিটাৰ স্কুৱেৰ এণ্ড পৰিধি হ'ল 220 চেণ্টিমিটাৰ। তেনেহ'লে এই বেলুনটোৰ কি হ'ব? উচ্চতা, এই হাইটটো কি হ'ব এইটো আমাক ওলাব দিছে। চোৱা, আমি বেলুন বা চুঙাৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰটো কি জানো? বেলুন বা চুঙাৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰ জানো আমি 2πr/h। 2πr/h তোমাৰ দিয়া আছে 220 চেণ্টিমিটাৰ স্কুৱেৰ, এইখিনি দিয়া আছে বক্ৰপৃষ্ঠকালি। আৰু এই পৰিধিটো দিয়া আছে বৃত্তৰ, যিহেতু বেলুনৰ পৰিধিটো আৰু এই ইয়াৰ তলৰ পিঠি যিটো সমতল পিঠি যিটো ঘূৰণীয়া, তাৰ পৰিধিটোতো একেই, কাৰণ সেইটো এটা বৃত্তাকাৰ। চ' বৃত্তৰ পৰিধি আমি জানো 2πr²। বৃত্তৰ পৰিধি হ'ল r² নহয়, বৃত্তৰ পৰিধি হ'ল 2πr। চ' 2πr ৰ মান হৈছে 220। চ' ইয়াৰ পৰা যদি আমি এনেকৈ লিখোঁ, এইখিনিৰ ভেলুটো 2πr, ইয়াৰ ভেলুটো বহাই দিওঁ 220 ইনটু কি থাকিল h ইকুৱেল 220। চ' এইটো গৈ সেইফালে ডিভাইড হ'ব। চ' ডিভাইড হ'লে কি হ'ব? 1। চ' h ইকুৱেল টু কি হ'ব? 1 চেণ্টিমিটাৰ। তাৰমানে এই বেলুনটোৰ উচ্চতা হ'ব 1 চেণ্টিমিটাৰ। এইটো হ'ব শুদ্ধ উত্তৰটো। গ'ল এইটো। চ' কুৱেশ্যন নম্বৰ 22ত কি কৈছে চোৱা, যে x+3 and x+6 and x+9 and x+12ৰ গাণিতিক মাধ্য হ'ল। তাৰমানে ইয়াত কেইটামান ৰাখি দিয়া আছে, এইটো এটা x+6 এটা, x+9 এটা আৰু x+12 এটা। এই কেইটা ৰাশিৰ টোটেল কেইটা আছে? 5টা। এই কেইটা পদ বা ৰাশিৰ কি আছে? গাণিতিক মাধ্য বা গড় কি হ'ব চোৱা, যে মাধ্য বা গড় আমি কেনেকৈ ওলাওঁ, যে গোটেইকেইটাক প্লাছ কৰি, চ' x+3 প্লাছ x+6 প্লাছ x+9 প্লাছ x+12। চ' এই গোটেইকেইটা প্লাছ কৰি কিনে আমি কিমানটা পদ প্লাছ কৰিলোঁ? 5টা। চ' 5ৰে ডিভাইড কৰি দিলে হৈ গ'ল গড়। চ' এইকেইটা চ' কেইটা আছে? 5টাতে x আছিল, চ' 5x প্লাছ 3 6 9 9 and 9 18 18 আৰু 12 20 30। চ' 30 ডিভাইডেড বাই 5। চ' এইটো 5ৰে ডিভাইড কৰি দিলে 5, তাৰমানে x হ'ব, আৰু 30 হ'লে 6 হ'ব। চ' x+6 এইটো হ'ল আমাৰ গাণিতিক গড় হ'ব ইয়াৰ x+6। কোনটো অপশ্যনত আছে? অপশ্যন এ। চ' এইটো হ'ল শুদ্ধ উত্তৰ। এবাৰ কুৱেশ্যন নম্বৰ 23 চোৱা, তলৰ কোনটো এটা সম্ভাৱিতা নহয়? চ' সম্ভাৱিতা চোৱা, প্ৰবাবিলিটি, তাৰমানে সম্ভাৱিতাৰ এইটো আমি কি জানো? সম্ভাৱিতা হ'ল যে 0 ইজ লেছ দেন অৰ সম্ভাৱিতা অফ x বুলি ভাবিলোঁ, যে এক্সৰ সম্ভাৱিতা কি হ'ব? যে 0 ইজ লেছ দেন অফ প্ৰবাবিলিটি অফ x ইজ লেছ দেন অৰ ইকুৱেল টু কি হয়? 1। তাৰমানে যিকোনো এটা ঘটনাৰ সম্ভাৱিতা কি হয়? 0ৰ সমান বা 0তকৈ ডাঙৰ আৰু 1ৰ সমান বা 1তকৈ কি হয়? সৰু হয়। এইটো তোমালোকে নিশ্চয় বুজি পাইছা। 1 কেতিয়া হয়? যেতিয়া ঘটনাটো এটা নিশ্চিত ঘটনা, তেতিয়া তাৰ সম্ভাৱিতা কি হয়? 1। তে ঘটনা এটা ঘটিবই, তাতকৈ আৰু ডাঙৰ ঘটনা কিবা আছে নেকি? নাই। গতিকে তাৰ সম্ভাৱিতা 1 আৰু নঘটিব, অসম্ভৱ ঘটনা হ'ল 0। গতিকে 0 আৰু মাজত থাকে যিকোনো ঘটনাৰ সম্ভাৱিতা। চোৱা 1/5 এইটো 0তকৈ ডাঙৰ বা 1তকৈ সৰু, এইটো এটা ঘটনাৰ সম্ভাৱিতা হয়, কিন্তু আমাক কোনটো সুধিছে? কোনটো নহয়। গতিকে এই উত্তৰটো হ'ব নোৱাৰে।
যিহেতু এইটো হয় 0.3 এইটোও 0তকৈ ডাঙৰ অনতকৈ সৰু এইটোও শুদ্ধ অপশ্যন হ'ব নোৱাৰে 4% তাৰমানে 100ৰ ভিতৰত 4 100ৰ ভিতৰত 4 100ৰ ভিতৰত 100 হ'লে হ'ল 1 আৰু 100ৰ ভিতৰত যদি যিমান সৰুৱে হওক 0তকৈতো ডাঙৰ সেইটো গতিকে এইটো 0তকৈ ডাঙৰ অনতকৈ সৰু আছে এইটোও নহয় আৰু 5/4 সো 5ক 4ৰে ডিভাইড কৰিলে 1তকৈ ডাঙৰ হ'ব গতিকে এইটো কোনো ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে 1তকৈ ডাঙৰ হ'লে গতিকে এইটোৱে হ'ল আমাৰ শুদ্ধ উত্তৰ গ'ল এইটো এবাৰ 24 নম্বৰ কোৱেশ্চনত কৈছে যে কোনো এটা ঘটনা ইৰ বাবে যদি probability of e plus probability of e bar is equal to m হয় তেন্তে m স্কয়ার মাইনাস 4 ৰ মান হ'ব e বার হল কোনো এটা ঘটাৰ ই যদি কোনো এটা ঘটনাৰ সম্ভাৱিত হয় আৰু p of e বার হ'ব ঘটনাটো নঘটাৰ সম্ভাৱিত তেনেহলে আমি এই কথাটো জানো না নাই চোৱাচোন probability of e plus probability of e bar তাৰ মানে কোনো এটা ঘটনা ঘটা আৰু নঘটা সম্ভাৱিত ঘটনাটোৰ নঘটাৰ সম্ভাৱিতাৰ যোগফল কিমান হয় সদায় 1 হয় তো এইটো আমি জানোৱে আৰু এই probability of e plus probability of e bar equal to কোৱেশ্চনত কি দি আছে চোৱাচোন কোৱেশ্চনত দি আছে এইটোৰ ভ্যালু m equal to কি আছে 1 তেনেহলে m ৰ ভ্যালু হৈ গ'ল আমাৰ 1 m ৰ মান কিমান 1 এতিয়া আমাক কাৰ ভ্যালু ওলাব দিছে যে m স্কয়ার মাইনাস 4 ৰ ভ্যালু আমাক ওলাব দিছে সো m ৰ ভ্যালু আমি জানো 1 সো 1 স্কয়ার মাইনাস 4 1 স্কয়ার মানে 1 এ হয় 1 ৰ পৰা মাইনাস 4 কৰিলে কি হ'ব মাইনাস 3 তেনেহলে আমাৰ শুদ্ধ অপচনটো হল মাইনাস 3 শুদ্ধ উত্তৰ ইয়াৰ অপচন হ'ব অপচন সি আছে মাইনাস 3 সো এইটোৱে হল শুদ্ধ উত্তৰ এবাৰ কোৱেশ্চন নম্বৰ 25 চোৱা 25 ক কৈছে যদি 25 আৰু 625 ৰ গখাওক 25n - 2 625 ৰে প্ৰকাশ কৰা হয় তেন্তে n ৰ মান হ'ব তাৰ মানে কথাটো এইটো কৈছে গাণিতিক ভাবে লিখিলে বেছি কি বুজি পাবা গখাও 25 আৰু 625 এইটোৰ ভ্যালু দিয়া এইটো ইকুয়াল টু কি দিয়া আছে এইটো তোমাৰ কিহেৰে দিয়া আছে প্ৰকাশ কৰা হৈছে যে 25n মাইনাস এইটো মাইনাস 625 এইটোৰে প্ৰকাশ কৰিছে তে গখাও চোৱা 25 আৰু 625 এইটোৰ গখাও কিমান হয় সো 25 আৰু 625 ক ডিভাইড যায় গতিকে সৰু সংখ্যাটো হৈ যাব গখাও সো 25 এইটো আমি জানোৱে ইকুয়াল টু কি হল 25n মাইনাস 625 সো গোটে কেটা 25 এৰে ডিভাইড যায় সো এটা ইকুয়েশন হৈছে এক ডিভাইড কৰিলে 1 এটো হ'ব n এটো হ'ব 25 * 25 মানে 625 তেনেহলে সোয়া a - 25 টো এইফালে লৈ আহা প্লাস হ'ব 1 + 25 মানে 26 = n তেনেহলে n ৰ ভ্যালু কিমান হল 26 তেনেহলে n ৰ ভ্যালুটো আমাক ওলাব দিছিল n ৰ ভ্যালু হ'ব অপচন বি ত আছে 26 এইটো হ'ব শুদ্ধ উত্তৰ এবাৰ কোৱেশ্চন নম্বৰ 26 সোয়া যে 4 4 9 and 10 নেৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো তাৰ মানে এই 4 ৰেও যাতে হৰণ যায় 9 ৰেও যাতে হৰণ যায় আৰু 10 ৰেও যাতে হৰণ যায় এইকেইটা তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা কোনটো ইয়াৰ ভিতৰত চোৱা সো ইয়াক 180 সৰু আটাইতকৈ সৰুটোৱে চিন্তা কৰিছো সাপোজ 10 ৰে যায় 4 ৰেও যায় বাট 4 ৰেও যায় আৰু 9 ৰেও যায় 9 ৰে যায় এটো 4 ৰে যায় 10 ৰে যায় বাট 9 ৰে না যায় এটো 4 ৰে যায় 10 ৰেতো যায় মানে 0 আছে হবলে এটো আটাইতকৈ সৰু সংখ্যাটো এটোৱে হ'ব সোয়া এটুকো আমার তিনটারে যায় এটুকো তিনটারে না যায় এটু নহব এটুকো তিনটারে যায় হব পারে হ্যাঁ এটুকো তিনটারে সংখ্যারে ডিভাইড যায় গতিকে এটু হব পারে এই তিনটার ভিতৰত সোয়া এটুৰ ভিতৰত আটাইতকৈ সৰু হল 180 সো শুদ্ধ উত্তৰটো 180 তোমালোকৰ পাঠ্যপুথিত এটা কোৱেশ্চন আছিল এইটোতে তাৰ উত্তৰ কিন্তু 900 ওলাইছিল হেতু কনফিউজন লগোৱাৰ কাৰণে এই কোৱেশ্চনটো দিছে হ্যাঁ তাহলে ভালকে চাই কৰিবা সোয়া তলৰ কোণটোৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছে এই চাৰিটা এটা উক্তিৰ নিচিনা দিয়া আছে ইয়াৰ কোণটোৰ মানে ভিতৰত কি আছে কোণটোৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছে এটো তোমাৰ পুনৰালোচনা অধ্যায়ৰ পৰা দিছে সো 21 আৰু 23 ৰ মাজত মানে 21 স্কয়াৰ আৰু 23 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে সো ইয়াত সো 21 ৰ পৰা 22 নাই কিন্তু যেনেকৈ আমি শিকিছিলো যে n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে টুৱাইস n টা এটু n তারপরে তার লগত আৰু এক বেছি থাকে n + 1 মানে 1 এক বেছি কিন্তু ইয়াত কি আছে 21 ৰ পৰা 23 তাৰ মানে দুই বেছি আছে গতিকে এটু এনেকৈ কৰিব লাগিব যে 21 স্কয়াৰৰ পৰা আৰু 22 স্কয়াৰৰ মাজত হ্যাঁ কেইটা স্বাভাৱিক সংখ্যা থাকিব 2 * 21 সৰুটোৰ ডাবল 42
2 আৰু 22 স্কোয়াৰৰ পৰা 23 স্কোয়াৰৰ মাজত কেইটা থাকিব ইয়াত থাকিব 2 into 22 তাৰ মানে 44 চোৱা আৰু এই যে মাজত এইটো মাজত আছে না এইটোও তো এটা সংখ্যা কাৰণ এইটো আৰু এইটোৰ মাজত আমাক ওলাব লাগে আৰু এটা এই গোটেইকেইটা যোগ কৰি দিলে আমাৰ কি হ'ব ইয়াৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা ওলাব 6 7 8 87টা থাকিব কিন্তু আমাৰ 50টা লাগে এইটো নহয় সো 30 আৰু 32ৰ মাজত চোৱা এবাৰ 30 আৰু 32ৰ মাজত সো 30ৰ পৰা 31ৰ ভিতৰত হ'ব 2 into 30 তাৰ মানে 30 স্কোয়ার টু 31 স্কোয়ারের ভিতৰত হ'ব এইটো 60 নহল তাৰ মানে বেছি হৈ যাব এইটো নহব 50 টাহে লাগে আমাক 625 আৰু 6 আৰু 676 সো 626 কাৰো স্কোয়াৰ নহয় গতিকে তুমি ওলাব ইহঁতৰ মাজত 49টা স্বাভাৱিক সংখ্যা 625 মানে 25 স্কোয়ার এইটো হল 25 স্কোয়ার আৰু 676 এইটো হল তোমাৰ 26 স্কোয়ার চোৱা কৰিলে এইটো হয় গতিকে এই দুটাৰ মাজত চোৱা কন্টিনিউ আছে সো 2 into 25 মানে 50 তাৰ মানে এইটোৰ মাজত হ'ব স্বাভাৱিক সংখ্যা আছে কেইটা 50টা আছে তাৰ মানে শুদ্ধ অপচন হল এইটো অপচন ডি হৈ গল এবাৰ কোশ্চেন নাম্বার 28 চোৱা তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি নাই চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কোন কেইটাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি নাই চোৱা আমি জানো যে p/q আকাৰত যদি কোনো পৰিমেয় সংখ্যা থাকে আৰু তাৰ কিউৰ মৌলিক উৎপাদকীকৰণৰ আৰ্হিত যদি 2 to the power m into 5 to the power n আৰ্হিৰ হয় তেনেহলে তাৰ দশমিক বিস্তৃতি কি হয় পৰিসমাপ্ত তাৰ মানে 2 আৰু 5 ৰ গুণিতক থাকিলে হল হ্যাঁ তো চোৱা এইটো কি আছে 8 এইটোক আমি তলৰ কিউব তাৰ মানে কিউ মানে তলৰ 2 হৰটো এইটোক আমি কি লিখিব পাৰো 2 কিউব into 5 to the power 0 লিখিব পাৰি না নাই 5 to the power 0 মানে 1 into 2 কিউব 8 এইটো চোৱা 35 আছে মৌলিক উৎপাদকীকৰণ কৰা 35 এর মৌলিক উৎপাদকীকরণ হবে 5 into 7 তাহলে 2 আৰু 5 এর বাহিরে বেলেগ আহিল ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় তাৰ মানে আমাৰ অপশন হিচাপে এইটো এটা হয় কাৰ নাই বুলি কৈছে এইটো এটা হয় এইটো ৰাখিলো এইটো চোৱা 3 সো 2 নাই 5 নাই অনলি 3 আছে এইটোও এটা হয় এই দুটো অপশন মতে আমাৰ এই দুটো শুদ্ধ উত্তৰ হয় আৰু 125 মানে 5 কিউব 125 মানে 5 কিউব কৰিলে হয় 2 আৰু 5 এর গুণিতক আছে ইয়াৰ লগত 2 to the power 0 লিখিব পাৰো সো 5 কিউব গতিকে এইটোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে নাম্বার 1 2 আছে 2 আৰু 3 এর নাই গতিকে অপশন আমাৰ 2 আৰু 3 কোনটো অপশনত আছে সি 2 আৰু 3 এইটো হল শুদ্ধ উত্তৰ সো কোশ্চেন নাম্বার হল 29 কৈছে যে p স্কয়ার is equal to 32 divided by 50 তেন্তে p হ'ব এটা অপশন দিছে পূর্ণ সংখ্যা অখণ্ড সংখ্যা পরিমেয় সংখ্যা অপরিমেয় সংখ্যা চোৱা এইটুক যদি আমি কি কৰো ডিভাইড কৰো 2 ৰে ডিভাইড কৰিলে কি হ'ব 16 আৰু এটা হ'ব 25 তাহলে p স্কয়ার আছিল therefore p ইকুয়াল টু হিবলে গলে বর্গমূল হ'ব বর্গমূল হলে 16 এর বর্গমূল 4 25 এর বর্গমূল 5 সো 4 বাই কি হল 5 হল 4/5 এটা তো অখণ্ড সংখ্যা পূর্ণ সংখ্যা নহয় অখণ্ড সংখ্যাও নহয় এটা রুট সুদ একো নাই অপরিমেয় সংখ্যাও নহয় p/q আকৃতিত আছে আৰু তলৰটো 0 নহয় তাৰ মানে পৰিমেয় সংখ্যা হয় এইটো শুদ্ধ অপশনটো হ'ব অপশন সি এটা বহুপদ hx ৰ লেগডাল কাষত দিয়া হল বহুপদ hx ক তলৰ কোণটোৰে হৰণ কৰিলে ভাগশেষ শূন্য হ'ব ইয়াত চোৱা এটা লেগ দিছে লেখত চাই যে ইয়াত এটা চিহ্ন আছে এনেকুৱা দিছে তাৰ মানে ইয়াৰ x অক্ষত ক'ত কাটিছে এই বিন্দুটোত কাটিছে x অক্ষটো হয় না ৰবা ৰঙা কালাৰ লৈ লও দেখাত বেছি বুজা যাব তাৰ মানে এইটোত কাটিছে হয় না এইটো চোৱা 1 2 তাৰ মানে x ইকুৱেল টু কি হৈছে -2 তাৰ মানে এই লেগ ডালৰ মানে যেটো সমীকৰণ হ'ব বা যেটো বহুপদ হ'ব এই লেগ ডালৰ যেটো বহুপদ হ'ব সেই বহুপদৰ এটা শূন্য কি হ'ব এটা শূন্য -2 আৰু এটা এইফালে বঢ়াই দিলে হ'ব আৰু এটা শূন্য পালো হয় কিন্তু এটা দিয়া নাই আমাৰ দৰকাৰ নাই এটা শূন্য -2 এতিয়া চোৱা এটা শূন্য -2 তাৰ মানে কি বুজি পাম আমি যে তোমাৰ x ইকুৱেল টু আমি কি পালো এটা শূন্য -2 মানে x ইকুৱেল টু -2 তাৰ মানে বুজা যাব যে x + 2 ৰে হৰণ কৰিলে বহুপদক যদি x + 2 ৰে হৰণ কৰো কি হ'ব হৰণ মিলি যাব অৰ্থাৎ ভাগশেষ কি হ'ব শূন্য হ'ব হৰণ কৰিলে ভাগশেষ কি হ'ব ভাগশেষ শূন্য হ'ব এটা আমি জানো
এক্স ইকুৱেল টু -2 তাৰমানে এক্স প্লাছ 2ৰে ডিভাইড কৰিলে ভাগে শূন্য হ'ব। নাইবা তোমালোকে ভাগশেষ উপপাদ্য ক্লাছ 9ত শিকিছিলা, সেইটো তোমালোকৰ মনত আছে নিশ্চয়, যে এক্স প্লাছ এৰে যদি কোনো এটা বহুপদক হৰণ কৰা যায় পি এক্স নামৰ বহুপদক, তেনেহ'লে সেই বহুপদৰ শূন্য কি হ'ব, মানে ভাগশেষ কি হ'ব, পি অফ মাইনাছ এ। যদি এক্স মাইনাছ এৰে তোমাৰ ডিভাইড কৰা যায় তেনেহ'লে বহুপদৰ কি হ'ব, ভাগশেষ হ'ব প্লাছ এ। এইটো আছিল। এতিয়া ভাগশেষ এইটো ইকুৱেল টু 0 হ'ব লাগিলে তাৰমানে কি, পি অফ এ বা পি অফ মাইনাছ এ যিয়ে নাথাকক কিয় সেইটোতে ভাগটো মিলি যাব। তো ইয়াতে আমি ছেম কথাটো পালোঁ যে এক্স প্লাছ 2ৰে হৰণ কৰিলে ভাগশেষ মিলি যাব, অৰ্থাৎ এক্স প্লাছ 2 এইটো উৎপাদক হৈছে, অৰ্থাৎ এক্স মাইনাছ 2 এক্স ইকুৱেল টু -2 ইয়াৰ এটা শূন্য হৈছে। তাৰমানে আমাৰ ভাগশেষ শূন্য হ'ব লাগিলে সেই ইয়াক কিৰে হৰণ কৰিব লাগিব, এই এক্স প্লাছ 2ৰে হৰণ কৰিলে এই দ্বিঘাত বহুপদৰ কি হ'ব, ভাগশেষ শূন্য হ'ব। এইটো এটা হয়। তো শুদ্ধ অপশ্যন কোনটো, কেৱল 2, এইটো হ'ল শুদ্ধ অপশ্যন। চ' কুৱেশ্যন নম্বৰ এবাৰ 31 চোৱা। 31ত কি কৈছে, যে তলৰ ৰৈখিক সমীকৰণবোৰ বিবেচনা কৰা। চাৰিটা ৰৈখিক সমীকৰণ দি আছে, এইটো এটা, এইটো এটা, এইটো এটা আৰু এইটো এটা। চোৱা, এইটো আদৰ্শ দ্বিঘাত সমীকৰণত, আদৰ্শ ৰৈখিক সমীকৰণত নাই, গোটেইকেইটা ৰাইট চাইডত 0 নাই। চ' আমি মনে মনে এইটো মানে লিখিব নালাগে, ডাইৰেক্ট ইয়াৰ পৰা 9 টু বাওঁফালে আনিলে -9 হ'ব, যেনেকৈ 5 ইয়াত 5 টু বাওঁফালে আনিলে -5 হ'ব, এইটো ছেম, এইটো ছেম, এনেকৈ ভাবি ল'ম। তাৰমানে এ বি চি লাগিব আমাক। ইয়াত চোৱা, এইটোৰ ক্ষেত্ৰত কি আছে, এ ইকুৱেল টু 4 A1। চোৱা, এনেকৈ চিন্তা কৰোঁ, লিখিব নালাগে, নহ'লে আৰু বেছি খেচিমেচি হ'ব তোমাৰ। চোৱা, যে ইয়াত নাম্বাৰ 1 আৰু 2 বিবেচনা কৰোঁ প্ৰথমতে। A1/A2 তাৰমানে 4/3, এইটো কাটাকাটি নাযায়, আৰু B1/B2 -3/2। চ' A1/A2 ইজ নট ইকুৱেল টু এই দুটাটো ইকুৱেল নহয়, নট ইকুৱেল টু হ'ল। তাৰমানে নাম্বাৰ 1 আৰু নাম্বাৰ 2 হ'ল সংগত, N and 2 সংগত। তাৰপিছত চোৱা, 2 আৰু 3 চোৱা, 2 আৰু 3 চোৱা, এইটো 2 আৰু 3 কৰিলে কি হ'ব, 3/2 আৰু 2/3, এইটোৱে তোমাৰ নট ইকুৱেল হ'ল। A1/A2 ইজ নট ইকুৱেল টু B1/B2 হ'ল, তাৰমানে ইয়াৰ কি আছে, এইটো সংগত, একক সমাধানযুক্ত। 2 আৰু 3ৰ অপশ্যন আছে নেকি, এইটো অপশ্যন মিলা নাই, এইটোৰো অপশ্যন মিলা নাই। চ' 1 আৰু 4ৰ লগত কিবা এটা দি আছে, 1 আৰু 4 চোৱাচোন। চ' 4/1 আৰু 4ত হ'লে 4/4 হ'ব 1, তাৰপৰা -3/3, এইটো 1 হ'ব, 9/8, তাৰমানে এই দুটা ইকুৱেল, A1/A2 ইকুৱেল B1/B2 ইজ নট ইকুৱেল C1/C2 হ'ল। তাৰমানে ইয়াৰ কোনো সমাধান নাথাকিব, 1 আৰু 4ৰ কোনো সমাধান নাই, এইটো শুদ্ধ অপশ্যন এইটোৱে হ'ব। আৰু বেলেগটো মিলা নাই, এই দুটা মিলা নাই, আৰু এইটো নিমিলিব, গতিকে 1 আৰু 4ৰ কোনো এটা মাত্ৰ সমাধান আছে। এটা মাত্ৰ সমাধান নাই, 1 আৰু 4টো কৰিলোৱেই। চ' 1 আৰু 4ৰ কি হ'ল, যে কোনো সমাধান নাই, A1/2 ইকুৱেল B1/B2 ইজ নট ইকুৱেল C1/C2 হৈছে। চ' কুৱেশ্যন নম্বৰ 32 চোৱা, তলৰ কোনটো দ্বিঘাত সমীকৰণ হয়, কোনটো দ্বিঘাত সমীকৰণ হয়, এই দুটাত চোৱা। এইটো চালে, এইটো যদি মাল্টিপ্লাই কৰোঁ এটা এক্স স্কুৱেৰ আহিব, এইফালেও এটা এক্স স্কুৱেৰ আহিব, এক্স স্কুৱেৰ কেঞ্চেল যাব, বাকী যি থাকক এক্স স্কুৱেৰ কিন্তু নাথাকে। তেনেকৈ AX আৰু AX ইনটু এক্স স্কুৱেৰ আহিব, সোঁফালে AX আৰু AX ইনটু কৰি এক্স স্কুৱেৰ আহিব। তো বাওঁফালে এটা এক্স স্কুৱেৰ হ'ব, সোঁফালে এটা এক্স স্কুৱেৰ হ'ব, দুইফালৰ পৰা একফালে ল'লে মাইনাছ হৈ কেঞ্চেল যাব, গতিকে এক্স স্কুৱেৰ পাৰ্ট নাথাকে, বাকী তোমাৰ কিবা কিবি থাকিব। ইয়াত থাকিব -x আৰু -2, ইয়াতো থাকিব 2x, এনেকৈ থাকিব, এক্স স্কুৱেৰটো নাথাকিব, এইটো দ্বিঘাত সমীকৰণ নহয়। আমাৰ ওলাব লাগে হয় কোনটো। চ' এইটো এটা এক্স স্কুৱেৰ আছে, আৰু এইফালে 4 - x হোল স্কুৱেৰ আছে, ইয়াতো এটা এক্স স্কুৱেৰ আহিব। চ' এই এক্স স্কুৱেৰ আৰু এই এক্স স্কুৱেৰ কেঞ্চেল যাব, এইটোও নহ'ব। চোৱা, k + 1 x স্কুৱেৰ প্লাছ 2/3x ইকুৱেল 7, এইটো চাব লাগিব। k ৰ ভেলু আকৌ -1 দি আছে, k ৰ ভেলু যদি -1 হয়, তেতিয়া -1 + 1 কি হ'ল, x স্কুৱেৰ প্লাছ 3/2x ইকুৱেল টু 7, এইটো হ'ল 0, এইটো -1, k ৰ ভেলু -1, 0, তাৰমানে 0 × x স্কুৱেৰ মানে 0, প্লাছ 3/2x ইকুৱেল টু 7। চ' ইয়াত এক্স স্কুৱেৰ পাৰ্টটো নাই, গতিকে এইটোও নহয়। তেনেহ'লে এই লাষ্টটো হ'বই নিশ্চয়। ইয়াত কি কোৱা আছে, যে 2x - x স্কুৱেৰ, 2x - x স্কুৱেৰ ইকুৱেল x স্কুৱেৰ প্লাছ 5। চ' এইটো এইফালে আনা বা এইটো সেইফালে ল'লে একো অসুবিধা নাই, গোটেইকেইটা লৈ যোৱা সেইফালে লাগিলে। কি থাকিব সেইফালে, এইফালে থাকিব 0, তেনেহ'লে থাকিব সেইফালে এইটো এক্স স্কুৱেৰ সেইফালে গ'লে প্লাছ হ'ব, 2x স্কুৱেৰ - 2x প্লাছ 5, তেনেহ'লে এইটো এটা দ্বিঘাত সমীকৰণ হয়। তেনেহ'লে অপশ্যন ডি হ'ব শুদ্ধ, অপশ্যন ডি দ্বিঘাত সমীকৰণ হয়। তো চোৱা,
তো আমি আজি 32 নম্বৰ কুৱেশ্যনলৈকে সলভ কৰিলোঁ ইয়াৰ আগৰ ক্লাছত 20 নম্বৰলৈকে হৈছিল চ' আজিলৈকে এইখিনিয়ে আৰু এটা ক্লাছত মই গোৱালপাৰা ডিষ্ট্ৰিক্ট শেষ কৰি দিম তো তোমালোকে চাই থাকা এইবিলাকৰ পৰা বহুত কুৱেশ্যন মেট্ৰিক পৰীক্ষাত তোমালোকৰ কমন আগন্তুক মানে যিটো তোমালোকৰ HSLC পৰীক্ষা আছে তাতে কমন আহিব মই বাকী ডিষ্ট্ৰিক্টবিলাকো সমাধান কৰিম তোমালোকে জানা মই বাহিৰত আছিলোঁ কলকাতাত আছিলোঁ তো হাতে অলপ প্ৰব্লেম হৈছে অলপ বিজি আছিলোঁ যাৰ কাৰণে মাজত কেইদিনমান দিব নোৱাৰিলোঁ এতিয়া মই ঘৰত আহিছোঁ সদায় এটাকে ক্লাছ দি দিম তোমালোকে টেনশ্যন ল'ব নালাগে চ' নো মোৰ টুডে থেংকছ ফৰ ৱাচিং